ঐ কোমলকৈ বাহৰে কেচি वेलकम बैक टू माय यूट्यूब चैनल। आज भोगाली बिहु और সেইকাৰণে এটি মই ভিডিঅ' বনাইছোঁ। তো আপোনালোকক হেভি ভোগালী বিহু পিছফালে দেখিছে একদম ধুনীয়া পথাৰ আৰু সেইপিনে দেখিছে আমাৰ ভেলাঘৰটো। ইয়াত নাম হৈ আছে একদম ধুনীয়াকৈ প্ৰতি বছৰে এনেকৈ পতা হয় আৰু সোঁফালে দেখিব পাৰে এইপিনে একদম সৰু সৰু ভেৰালি ঘৰ সজা হৈছে। তো এনেকৈ ভিডিঅ'টো চাই হাঁহিতিৰে জানৈ বেকা চাৱনীৰে জগালা বুকুত মোৰ মৰম হৈ জানৈ ফাগুনৰ ৰঙাকৈ শিমলু শয়নে সপোনে তোমাক পাবো যিদিনা আহিবা মোৰে হৈ লগৰী সেইদিনাই ফুলিব মোৰ মন। এতিয়া নামঘৰলৈ গৈ আছে সকলো মানুহ। দবা আৰু নেকেৰা একদম বজাই আছে। এতিয়া তাত নাম হৈ আছে আৰু আমি এনেই অকণমান ঘূৰি ফুৰি আছোঁ আৰু দুইটাই কথা বতৰা পাতি। এতিয়া লাহেকৈ নাম সামৰি মাহ প্ৰসাদ দিব, আমি তালৈ ৰখি আছোঁ। নামঘৰত বহি ল'লে একদম ধুনীয়াকৈ দেখিছে আমাৰ চাহ হৈ আছে, একদম চাহ দিছেহি আৰু এইপিনে আছে আমাৰ বিহু দা খাই এটা কৰি দিয়া। তো এতিয়া আমি খাই লওঁ আৰু ধুনীয়াকৈ বাকী চব আছে একদম। এইপিনে আছে আমাৰ বুনিয়া ভুজিয়া আৰু এইটো কেক আৰু একাপ চাহ খাই দিওঁ আৰু ভগৱানৰ নামত। চাওক আমাৰ এইপিনে গণেশো আছে আৰু এয়া চাহ খাই আছে। তো এতিয়া দেখিছে এয়া আমাৰ আছে আইতুবা, এয়া মানে বগৰী পিচি আছে, আমি চবেই খাম আৰু এয়া বহুত অডিয়েঞ্চ আছে খাবলৈ অডিয়েঞ্চ আছে খাবলৈ কৰিলোঁ প্ৰায়ভাগ এতিয়া বগৰী খুন্দা হৈ গৈছে। এয়া দেখিছে গাইছ, এয়া খুন্দি আছে আৰু একদম ধুনীয়াকৈ আইতুবাই ঠিকেই আছে মজা। কওক কি কয়? তাৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিব। কেনেকুৱা পুৰণি যুগৰ চকী আগতে মানুহে এনেকৈ বহিছিলে চকীখন কি মজা লাগে একদম শুই লোৱা ষ্টাইলত এনেকৈ বহে। মজা লাইফ। এতিয়া বোলে আৰু ধনিয়া পাত লাগে, ধনিয়া 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 এখন আমাৰ ধনিয়া বাগান। ঐ ক'ত আছে ধনিয়া? ক'ত আছে ধনিয়া? কোনপিনে? গাইজ গেজব বেজতি হৈ গয়া। এতিয়া বহুত সময় ৰখি থকাৰ পাছত এতিয়া মাহ প্ৰসাদ হৈ গ'ল। এতিয়া নাম সামৰিলে, তো আমি এতিয়া ঘৰলৈ যাওঁ। এতিয়া ৰাতি হৈ গৈছে, মই নামঘৰ পৰা আহি ডাইৰেক্ট শুই দিছোঁ। এতিয়া মই সাৰ পাইছোঁ, এতিয়া 6টা 6:30 বাজিছে। তো ককাই মানে আজি এয়া দেখিছে পাপাই জুই জ্বলাব ধৰিছে। ইয়াত প্ৰায়ভাগে শুলেগৈ আৰু ধুনীয়াকৈ। এতিয়া আজি মই ৰেচিপিটো বনাম বুলি ভাবিছোঁ মাংস।
তো গাইজ চাই থাকো মজা লাগিব একদম ৰেচিপিটো চাই এতিয়া আপোনালোকে দেখিছে এয়া পাপাই খৰিকা বনাই আছে এয়া খৰিকাত মাংস দি একদম পূৰা জুইত দি দিম মজা লাগিব ঝাকাচ লাগিব আৰু আজি মাংস আছে দুটা আছে দুবিধ প্ৰথমটো হৈছে ব্ৰইলাৰ আৰু আমাৰ অতিকে প্ৰিয় গাহৰি ৱাও একদম মজা লাগিব চাংগলক তো ব্ৰইলাৰখিনি আছে বোলা দেই এইখিনি ব্ৰইলাৰ গাইছ এইখিনি চব্জি বনাম মোৰ গাহৰিখিনি এইখিনি ইয়াত একদম ধুনীয়াকৈ খৰিকাত দি খাম অ' মাই গড হেভি টেষ্টি লাগিব খাই প্ৰথমতে আমি মাংসখিনি বইল কৰিলোঁ তাৰপাছত মাংসত নিমখ লগাই খৰিকাত দি এতিয়া পুৰি আছোঁ 20 মিনিট 15 মিনিটমান লাগিব তৈয়াৰ হওঁতে বনি একদম ৰেডি খাবহে লাগে আৰু বহুত গৰম এতিয়া ব্ৰইলাৰ চব্জি বনাবলৈ প্ৰথমতে মই আলু দুটা আৰু পিঁয়াজ দুটা লৈ লৈছোঁ পিছত এইখিনি প্ৰথমতে কাটি লওঁ বাকলি গুচাই লওঁ তাৰপিছত বাকীখিনি বনাই আছোঁ অ'কে গাইছ তো ইয়াত একদম আলু কটা হৈ গ'ল পিঁয়াজো কটা হৈ গ'ল পিঁয়াজ কাটি যি অৱস্থা হ'ল মই জীৱনত নাখাম পিঁয়াজ চাওক গাইছ গোটেই একদম চকুৰ পানী হৈ গ'ল চকু দি ওলালে পানী নাই ওলালে গোটেই পানী তো বাকীখিনি পাপাকে কাটিবলৈ দিওঁগৈ আৰু নহৰু আৰু আদা আছে সেইখিনি পাপাকে কাটি দিয়ে আজি ভেলাঘৰ বনাই একদম পূৰা এডোখৰত কাটি গ'ল একদম নৰা টান মাৰি দিলোঁ এনেকৈ একদম জানেই নৰা কিমান একদম বহুত চোকা আছে এডোখৰতে কাট খাই গ'ল একদম নৰাই তো হ'লেও কাটিছোঁ আৰু যেনে তেনে কাৰণ বিহু মেইন বিহু এতিয়া আমি কেৰাহীত তেল দি দিলোঁ একদম পূৰা ৰেডি চেডি হৈ আছে লাহেকৈ এতিয়া পেঁয়াজখিনি ঢালি দিবহে লাগে আৰু কেৰাহীখনত তো এতিয়া আমি ঢালিব লৈছোঁ এয়া পাপা কেমেৰামেন এতিয়া ধৰকচোন অকণমান মোবাইলটো আপোনাক ৰং পোৱা হোৱাৰ পাছত আমি এই পেষ্টখিনি দি দিম এইখিনি পেষ্ট অকণমান ভৰাই লওঁ জুইত বনোৱা খানা খাই কিবা এটা টেষ্ট আহে যিমান গেছত বনোৱা খালেও জুইৰ মানে কথাই বেলেগ আৰু এতিয়া আমি এইখিনি দিম যিদিনা তোমাকে মই প্ৰথম দেখিলো সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলো এয়া আদা নহৰু আৰু জলকীয়া পেষ্ট এইখিনি দিলে একদম মজা লাগে খাই গোন্ধটো একদম মজা ওলায় এতিয়া আমি হালধি দিম এনেকৈ জাষ্ট ছিটিয়াই দিলে হ'ল আৰু ইমানখিনি আৰু তেনেকৈ ল'ব লাগিব আকৌ আমি লৰাই দিম এনেকৈ এতিয়া আমি লৰাই আছোঁ একদম মজা আছে দেখিছে কেনেকুৱা ৰঙচুৱা হৈ গৈছে পূৰা ধোঁৱা একদম এতিয়া মাংসটো আনিব আৰু দি দিব একদম অ'কে মজা দিনি ঢালি দিম বঢ়িয়াকৈ অ'কে এয়া লৰাই দিম এতিয়া এতিয়া বিভিন্ন ধৰণৰ মছলা পাতি আদি ইয়াত ঢালি দিম অকণমান দেৰিকৈ জুইটো অকণমান কমি গ'ল সেইকাৰণে আমি এতিয়া চুঙা এয়া চুঙা দেখিছে আমি এতিয়া জুই জ্বলাম এতিয়া জুই জ্বলিব লাগিছে
মজা লাগে চালিয়া ইয়াত এতিয়া আলু একদম দিয়া হৈ গ'ল আৰু এইখিনি আকৌ লৰাম এতিয়া আচলতে বাওঁহাতে মই লৰাইছো যে সেইকাৰণে ইমান ভালকে লৰাব পৰা নাই ধোঁৱাত চকুতে সোমাইছে অ'কে হৈ যাব এইখিনি এতিয়া ইয়াত অকণমান ঢাকনা দি দিওঁ ঢাকনাখন দি দিওঁ এয়া বছ 1 মিনিটৰ কাৰণে গাইজ কি মজা গোন্ধ ওলাইছে দেখোঁতে খাইদো লাগিছে একদম দেখিয়ে এইপিনে জুই বেছিকৈ আহি গ'ল অকণমান খৰিবোৰ সোমাই দিওঁ আগলৈ এয়া আকৌ এতিয়া অকণমান লৰাই দিওঁ কি মজা গোন্ধ দেখি সঁচাকৈ খাইদো লাগিছে বাও এতিয়াতো আৰু মছলা দিবলৈ আছে এয়া এতিয়াও লিয়াই লৈছোঁ একদম মজা আছে তাৰপিছত ঢালিম এতিয়া আৰু মজা গোন্ধ হ'ব এতিয়া আমি ঢাকনখন উতৰাম পাৰিছে নেকি এতিয়া বাছ ৰেডি হৈ গ'ল আৰু 5 মিনিটমান এনেকৈ থাকক আৰু একদম পূৰা খাবলৈ মজা লাগিব এইখিনি চাওক কিমান মজা ৰং উঠিছে মজা তো ভিডিঅ'টো বহুত দীঘল হৈছে 10 মিনিটৰ বেছি ওপৰ হৈ গ'ল ভিডিঅ'টো তো আজি ভিডিঅ'টো এইডোখৰতে সামৰণি মাৰিছোঁ তো বিহুৰ শুভেচ্ছা জনালোঁ আশা কৰোঁ এই বছৰটো বহুত ভালে কুশলে যায় এইডোখৰতে মই সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা মাৰি দিব আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইপিনে চাওক আমাৰ টুকুলো বহুত দিনৰ মূৰত দেখাইছিলে হাই কৈ দিয়া তাই হাঁহি চাই আছে দেখিছে নাই এজনী টিকলু টাটা দি দেচোন টাটা দি দিয়া তাই চাই আছে কেমেৰাটোলৈ অ'কে তো গাইজ বাই বাই